Good morning. Hey guys, কি খবৰ আপোনালোকৰ? মোৰ খবৰ ভালে, আশা কৰোঁ আপোনালোক ভালে আছে আৰু সদায় ভালে থাকক আৰু মোকো ভালে থাকিবৰ কাৰণে আশীৰ্বাদ কৰিব। এইফালে ৰাতিপুৱাই ওলাইছো এফালে যাবৰ কাৰণে ক'ত যাম এতিয়া কওঁ জানো এতিয়া নকওঁ অকমান দেৰিকৈ কৈ আছো আৰু আপোনালোকে ভিডিঅ'টো চাব তেতিয়াহে গম পাব নহলে গম নাপায়। এইফালে মায়ে বনাই নি দিলে লাল চাহ এতিয়া খাই লওঁ ধুনীয়াকৈ চাহ কাপ আৰু আজি চাহৰ লগত আছে ভুজিয়া পায়স আৰু কাটা বিস্কুট এতিয়া খাই লওঁ ধুনীয়াকৈ চাহটো আৰু এইফালে আকৌ আহি পালোঁ এতিয়া বৌহঁতৰ ঘৰ আৰু আহি পাই বৌয়ে কি কৰি আছে দেখিছেনে মানে গাখীৰ গৰম কৰি আছে তাই বোলে পনীৰ বনাব আৰু ৰেচিপিটো আকৌ মোবাইলত চাই ল'ব লগা আছে মানে বনোৱাৰ দায়িত্বটো দুইজনী লিষ্টতে পৰিলে এতিয়া মও আহি লাগিয়ে দিব লগা হ'ল উপায় নাই মানে মই আকৌ আহিছিলোঁ বৌহঁতৰ ঘৰলে তাত লগাবৰ কাৰণে কাৰণ বৌয়ে আজি তাত লগাইছে অকমান লাগি দিবৰ কাৰণে আহিছিলোঁ আৰু ইমানেই ৰাতিপুৱাৰ পৰা মানে 7টা বজাতে তাতৰ খুটি মাৰিছে মই আহি পাইছোঁ 7:30 বজাত মানে আধা ঘণ্টা দেৰি হ'ল মোৰ কাৰণ মইতো নাজানো মই ভাবিছোঁ 8টা মানৰ পৰা খুটি মাৰিব কিন্তু নহয় 7টা বজাত তাতৰ খুটি মাৰি 12টা নবজা আগতে তাত চলাই মেলি এদাই হৈ গ'ল মানে ইমানে খৰধৰকে কৰা হৈছে কাৰণ বতৰটো যেহেতু অলপ বেয়া আছিলে তাৰ কাৰণে বহুত খৰধৰ কৰিব লগা হ'ল মানে তাৰ পিছত আকৌ আহিলোঁ ঘৰলে এইফালে পাপাই আকৌ সন্ধিয়া বজাৰ কৰি আহোঁতে আনিছিলে জ্বলা চানা কাৰণ মই জ্বলা চানা যেহেতু খাই বহুত বেছি ভাল পাওঁ সেইকাৰণে পাপাই আনি দিছিলে তাৰ পিছত আকৌ আনিলে ৰাতিৰ ভাত সাজৰ কাৰণে ব্ৰইলাৰ মাংস এতিয়া এইটো বনাব লাগিব আৰু এই যে ঠেংকেইটা দেখিছে ৰিঅ'ৰ কাৰণে আনিছে মানে আৰু তাক যেটা মাংস দিয়া হ'ব হলেও মানে ঠেঙো দুটা লৈ আনিছে আৰু এইখিনি ভালকে ধুব আছে এইফালে মই মাংস ধুলো আৰু এইফালে দাদা আৰু বৈ পুৰা আলু গুছাত ব্যস্ত এইফালে মছলা চছলা মানে আদা নহৰু এইবিলাক পিয়াজ এইবোৰ গুছাত ব্যস্ত তাৰ পিছত দাদাই আগত ঠেংকেইটা কি এনেকৈ ৰেপি আছে জানো আৰু এইফালে মাংসখিনি ধুই আছো আৰু 2-3 বাৰমান বেছি ধুব লাগিব কাৰণ যেহেতু ঠেং আনিছিলে ঠেংকেইটা ভালকে মানে একদম মোহাৰি ধুব লাগিব নহলে যেহেতু হয়তো লেতেৰা সোমাই থাকিব পাৰে তাৰ কাৰণে আৰু ধুব লাগিব মানে এলে দাদাই নিজৰ জোখত একদম আলুখিনি কাটি ললে কাৰণ মানে সেই মাংসত যোনদিনা আলু দিয়া হ'ব সেইদিনা সি আমাক আলু বাকলি গুছাবলেহে দিয়ে আলুটো কাটিব নিদিয়ে মানে সি তাৰ পছন্দৰ সাইজত কাটিব সেইকাৰণে আমাক কাটিব নিদিয়ে অকল জাস্ট বাকলিহে গুছাব দিয়ে আমি অকল বাকলিহে গুছাই দিওঁ সেইকাৰণে আৰু এইফালে আমাৰ ৰিঅ'ক ধুনীয়াকৈ শুই আছে তাৰ পিছত সকলোখিনি বস্তু লৈ মেলি সি আকৌ এতিয়া পাকঘৰত উপস্থিত এইফালে বনাবৰ কাৰণে কাৰণ আমাৰ ঘৰত যিহেতু এতিয়া দাদাই মাছ মাংস বনায় মায়ে বেছিভাগ নবনায় যোনদিনা দাদা নহয় সেইদিনা পাপাই বনায় বা পাপা নোহোৱা দিনা মায়ে বনায় মানে হয়তো বহুতে ক'ব পাৰে যে গাঁৱলীয়া ভূত অকল জুইতে বনাও বুলি কিন্তু আচলতে হেতু নহয় আমাৰ ভাত দালি সদায় গেছত বনোৱা হয় আৰু জুইত মাছ মাংস সবজিটো বনোৱা হয় মানে কাৰণ যেহেতু গেছত মাছ মাংস সবজি ইমান টেষ্টি নুঠে সেইকাৰণে মানে জুইত বনোৱা হয় আৰু এইফালে আকৌ আমাৰ ইয়াৰ মাংস দেখি কিবা শুইয়ে গৈছে সি এইফালে মাংস সবজি হ'ব হৈছে আৰু মানে পুৰা উতলি আছে তাৰ পিছত দাদাই বিলাহী ধুই দিব ক'লে মই ধুই দিলোঁ এতিয়া সি নিজৰ জোখত ধুনীয়াকৈ কাটি আছে আৰু এইফালে মাংস হৈ গ'ল মানে বনাই কাৰণ বিলাহীটো যেহেতু সিজিবলৈ বেছি টাইম নালাগে আৰু সি মাংস সবজিত এটা নহৰু দিছে মানে সি এনেকৈ নহৰু খাই বহুত বেছি ভাল পায় সেইকাৰণে দি লৈছে নিজৰ কাৰণে এনেকৈ মাছ মাংসত গোটা নহৰু দি কোনে কোনে খাই ভাল পায় কমেণ্ট কৰিবচোন আৰু খাবলৈ কেনেকুৱা মই নাজানো কিন্তু আজি দাদাৰ পৰা অকণমান খুজি খাম বুলি ভাবিছোঁ এফুটামান খাবলৈনো কেনেকুৱা আৰু এইফালে আকৌ মাংস খালে মানে নেমু এডোখৰ লাগে নহয় সেইকাৰণে নেমু কাটি থৈ দিছোঁ ধুনীয়াকৈ আৰু এইফালে আকৌ আমাৰ ৰিঅ'ই ধুনীয়াকৈ আহি এডোখৰত বহি আছে মানে সি ভাবিছে দিব খামকৈ বহি আছে কাৰণ সি ওচৰলৈ যিহেতু এতিয়া যাব পৰা নাই দাদাই খেদিব বুলি সি ভয়তে তাতে বহি আছে মানে মায়ে ভাত বাঢ়িলে তাৰপিছত দাদাই এতিয়া মাংস সবজিটো বাঢ়ি দিছে আৰু এইফালে বৌয়ে লাইট মাৰি থাকিব লগা আছে মানে সি নেদেখে বোলে চকুৰে ভালকৈ সেইকাৰণে মানে সেইকাৰণে সি দিনতো ভাত খাওঁতে সি লাইটটোৱে জ্বলাই লয় মানে সি দেখে কিন্তু মানে হ'লেও তাৰ লাইটটো জ্বলাই মানে ভাত খাই অভ্যাস হৈ গ'ল আৰু এতিয়া মাংস সবজি বাঢ়ি আছে সি মানে চকুৰে নেদেখিব বুলি বৌয়ে লাইটটো মাৰি দিছে কাৰণ সি নিজে কৈছে যে লাইটটো মাৰি দিবৰ কাৰণে আৰু এইফালে মায়ে বস্তু যোগাৰ কৰি আছে সেইফালে ভাতৰ কাহিনী ডাইনিঙত থলে এতিয়া সবজিটো নিব আছে ব্ৰইলাৰ মাংস বেছি খোৱাটো বেয়া কিন্তু হ'লেও উপায় নাই যিহেতু আমাৰ বৌয়ে গাহৰি নাখায় তাৰ কাৰণে এতিয়া সদায়নো লোকেলটো এতিয়া ক'ত পাওঁ নিজৰ ঘৰত যেতিয়া থাকেতো খাই দিওঁ আৰু নিজৰ ঘৰতো যেতিয়া নোহোৱা হৈ যায় আৰুনো ক'ত পাম ঘপককৈ আৰু এই যে ভাতৰ কাঁহীখন দেখিছে এইখন মোৰ প্ৰথম ভাত মুখত দিওঁতে খোৱা কাঁহীখন এখন
এখন এতিয়াও আছে আৰু মই এখনত এতিয়াও ভাত খাওঁ মানে সদায় নাখাওঁ কেতিয়াবা মাজে মাজে খাওঁ আৰু মোক যেতিয়াই মন যায় মই তেতিয়া এখনত ভাত খাওঁ কাঁহীখন সৰু কিন্তু হ'লেও বহুত বেছি ভাল পাওঁ মই কাঁহীখন